নমস্কাৰ বন্ধুসকল, আজি পুনৰ আকৌ এটা ভিডিঅ' বনালোঁ। ভাবিছে চাগে কাম বন নাই, ভিডিঅ' বনাই ফুৰিছে। ঠিকেই ভাবিছে, নাই ভবা। ভিডিঅ' বনোৱাৰ কাৰণটো হ'ল আপোনাৰ ডাইৰেক্ট চিধা হেল্থলাইনত মাতিব লাগিব। মানে আচলতে আৰু কি বেলেগ নিউজ বিচাৰি নাপালে নেকি? কঁঠাল খালে কৰোণা, কঁঠাল খা কৰোণাৰ পৰা বাচি থাক। কিছুমান কথাও অলপ সীমা থাকে। আচলতে ইমান সহজ হোৱালেনো তেনেহ'লে আপোনাৰ যোনবিলাক মানুহ আছে, মানে ইমান ডাঙৰ ডাঙৰ চাইণ্টিষ্ট যোনবিলাক আছে, সেইবিলাকচোন তেনেহ'লে এতিয়ালৈকে আপোনাৰ কঁঠালৰ পৰা যোনটো বস্তুৱে মানে বেমাৰটো ভাল কৰে, কৰোণা বেমাৰটো ভাল কৰে, কঁঠালৰ পৰা সেইটো বস্তু এক্সট্ৰেক্ট কৰি কিনে তেতিয়াহ'লে উলিয়াই কিনে আপোনাৰ কৰোণা দৰৱ বনোৱা নাই কিয়? এই কৈ দিছে যে আপোনাৰ কি বুলি কয়, কঁঠাল খালে কৰোণাৰ পৰা বাচি থাকক। মানে কি কঁঠাল বেছিকৈ বিক্ৰী কৰিব বিচাৰিছে নেকি? কাৰোবাৰ বাৰীত আপোনাৰ কি কঁঠাল বেছিকৈ আছে, বিক্ৰী কৰিব লাগে, সেইকাৰণে নিউজত এটা দি দিলোঁ যে এতিয়া মানুহে গোটেই কঁঠালবিলাক কিনি লৈ যাব, পূৰা মোৰ বাৰী চাফা হৈ যাব, পূৰা লাভত থাকিম, এটা কঁঠালৰ দাম বহুত দি দিম বুলি কয়। সেইটো কৰিব বিচাৰিছে নেকি? নে আৰু কিবা বেলেগ, নে আৰু নিউজ বিচাৰি নাপালে, নে সেইটো কথা, নে আৰু বেলেগ কিবা নিউজ বিচাৰি নাপালে? বিজনেছ দেখাততো আপোনাৰ এইটো বিজনেছ আইডিয়া নিচিনাই লাগিছে, কাৰণ ফ্ৰণ্ট পেজত সেনেকুৱা এটা মানে আপোনাৰ নিউজ দিয়া মানে বহুত মানে কি বুলি ক'ম আৰু, নকওঁ, আপোনালোকে বুজিছে, একো নকওঁ আৰু। এতিয়া ভিতৰত কি কি লিখিছে সেইখিনি শুনক অলপমান। ঠিক আছে বাৰু, হেডলাইনটো ঠিকে আছে বাৰু, হেডলাইনৰ পৰা আমি অলপ সেনেকৈ মানে এতিয়া আমি অলপমান বেলেগ ষ্টাইলত ভাবোঁ, মানে মই বেলেগ ষ্টাইলত ভাবোঁ যে সেইকাৰণে এইটো হিচাপত এইটো দৃষ্টিভংগী নিদিলোঁ। এতিয়া আপোনালোকে কি হিচাপত ভাগে চাওঁচোন বলক, আপোনাৰ ভিতৰত কি আছে, ভিতৰৰ নিউজটোত কি আছে। এতিয়া ভিতৰত কি লিখিছে সেইখিনি চাওক। আপোনাৰ প্ৰথমতে কৈছে যে আৰু যেনেকৈ ধৰি লওক আপোনাৰ যোনটো টাইটেলটো চাইটো গম পাইছে চাগে, কঁঠাল খা কৰোণাৰ পৰা দূৰত থাকক। প্ৰথমতে লিখিছে আপোনাৰ হঠাৎ বিশ্ব বজাৰ কদৰ বাঢ়িল, অসমকে ধৰি দক্ষিণ ভাৰতৰ এলাগী কঁঠাল, অস্বাভাৱিক হাৰত বিশ্বজুৰি বাঢ়িছে ডিমাণ্ড, অদিনাৰে পৰা অপৰিচিত কঁঠালে বিশ্বৰ বজাৰত হঠাতে পৰিচিত হৈছে ছুপাৰ ফুড হিচাপে, চিহ্নিত হৈছে অত্যাধিক ফাইবাৰযুক্ত মাংসৰ বিকল্প হিচাপে। স্বাভাৱিকতা নিৰামিষধাৰীসকলৰ বাবে কঁঠাল হৈ পৰিছে অমৃত দিশ। বিজ্ঞানীসকলে একমুখে স্বীকাৰ কৰিছে যে মানৱ দেহত দীৰ্ঘায়ু প্ৰদানৰ শেষাংশ 6 পৃষ্ঠাত। আচ্ছা, কি লিখিছে এখন, ব্লা 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 ব্লা, ইমিউনিটি বঢ়ায়। যেনেকৈ আপোনাৰ প্ৰথম যোনটো টাইটেল লিখিছিলে যে কঁঠাল খালে আপোনাৰ কঁঠাল খা কৰোণাৰ পৰা দূৰত থাকক, কিন্তু মাজলৈ সোমাই চাব তেতিয়া গম পাব যে সেইটো আপোনাৰ অকল দৃষ্টি আকৰ্ষণৰ বাবেহে। মাজত লিখিছে যে কি বুলি কয়, কঁঠাল এবিধ ভাল খাদ্য আৰু মানে উত্তম আহাৰ, আপোনাৰ কঁঠাল খালে ইমিউন ছিষ্টেম ভাল থাকে আৰু কি বুলি কয় মানে মাংসৰ বিকল্প হিচাপে ইউজ কৰিব পাৰি। মানে আপোনাৰ যোনবিলাক ফৰেইন কাণ্ট্ৰিৰ মানুহবিলাক আছিলে, সেয়ে তেওঁলোকৰ বিজ্ঞানীবিলাকে আপোনাৰ মাংসৰ বিকল্প হিচাপে বিচাৰি ফুৰিছিলে যে ধৰি লওক যদি বেছিকৈ চাংসবিলাক খাই থাকে, মানে ব্ৰইলাৰ হওক, কুকুৰা হওক, বা আৰু সিহঁতি যিবিলাক মাংস খায়, বিফ চিফ হওক, পৰ্ক হওক, তো বেছিকৈ মানে মাংস খোৱাটো বেয়া, কিন্তু সেই সাপেক্ষে আপুনি কঁঠাল খাব পাৰে। মানে তেওঁলোকে ৰিচাৰ্চ কৰি আছিলে যে কোনটো ফুডত মানে কোনটো খাদ্য মানে মাংসৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। তো সেই সাপেক্ষে তেওঁলোকে পালে যে কঁঠালটো ব্যৱহাৰ কৰিব পাৰি, কাৰণ মাংসত যোনবিলাক আপোনাৰ ডায়েটৰী ফাইবাৰ থাকে, ঠিক সেই সাপেক্ষে কঁঠালটো আপোনাৰ ডায়েটৰী ফাইবাৰ বহু পৰিমাণে থাকে। ডায়েটৰী ফাইবাৰ কিহৰ কাৰণে লাগে সেইটোতো আপোনালোকে জানেই চাগে, কাৰণ আপোনাৰ পচন ক্ৰিয়া যোনটো মানে খাদ্যৰ পচন ক্ৰিয়াটো ভাল কৰে ডায়েটৰী ফাইবাৰে হ'ল। ঠিক সেইবিলাকে লিখিছে। তো সেই হোৱাৰ কাৰণে এইটো নিউজ, মানে সেই সাপেক্ষে আপোনাৰ কঁঠালৰ সেইকাৰণে চাহিদা বাঢ়ি গ'ল। সেইটো প্ৰথম আপুনি যেনেকৈ কৈছিলোঁ, মানে এতিয়া যাব আৰু ছাপ্লাই, যদি কঁঠালৰ খেতি কোনোবাই কৰিছে তেতিয়াহ'লে ছাপ্লাই দিব পাৰে একদম। আৰু ইয়াত আপোনাৰ ঠিকেই হৈছে, কিন্তু আমি বেলেগ বুজিলোঁ আচলতে যে কঁঠাল খালে কৰোণাৰ পৰা বাচি থাকিব পাৰিম, কিন্তু আচলতে সেইটো নহয় যে খাব পাৰে বুলি কৈছে। কঁঠাল খালে যে আপুনি কৰোণাৰ পৰা বাচি থাকিব সেইটো মানে সম্পূৰ্ণ অশুদ্ধ। আপুনি কৰোণাৰ পৰা বাচিবলৈ হ'লে যোনবিলাক WHO মানে বিশ্ব স্বাস্থ্য সংস্থাই যোনবিলাক আপোনাৰ গাইডলাইন
ফ'ল' কৰিবলৈ দিছে, ধৰি লওক মাস্ক পিন্ধিব লাগে, ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিব লাগে, সেনেকুৱাবিলাক পালন কৰক। যে এনেকুৱা ওপৰতে আপোনালোকে যেনেকৈ ধৰি লওক এই বাতৰিখন আজি প্ৰত্যেকেই হোৱাটছএপত এইটো শ্বেয়াৰ কৰিছে যে কঁঠাল খাওক, কৰোণাৰ পৰা দূৰত থাকক, কিন্তু সেইটো নহয় যে কঁঠাল এসোপামান খাব লাগে, কঁঠাল এসোপামান খাই আপোনাৰ নিজৰ স্বাস্থ্যৰ অৱনতি ঘটালক, সেইটো কোৱা নাই। ভালকৈ ভিতৰত গম পালেহে গম পাব যে মানে এইবিলাক খাব লাগে, ইমিউন ছিষ্টেমটো বুষ্ট কৰে বুলি লিখা আছে। কিন্তু ইয়াত কোনো ধৰণৰ আপোনাৰ কৰোণাৰ পৰা কঁঠাল খালে যে আপুনি কৰোণাৰ পৰা বাচি পৰিব, মানে কৰোণা আপোনাৰ গাত নহ'ব, আপুনি বিন্দাছ ঘূৰি ফুৰিব পাৰিব, সেইটো নহয়। সিমানে ইয়াতে লিখা আছে। আৰু আপুনি চবচে বেছিকৈ উৎপাদন আমাৰ ভাৰততে হয়, তাৰপিছত আছে তাৰপিছত বাংলাদেশত হয়, তাৰপিছত থাইলেণ্ডত হয়, ইণ্ডোনেছিয়াত হয়, ঠিক তেনেকৈ আৰু এতিয়া মানে আমাৰ এই তামিলনাডু ছাইডত বেছিকৈ হয় যিহেতু কঁঠাল, আৰু কেৰেলা তামিলনাডু এইটো ছাইডত বেছিকৈ হয় যিহেতু জেক ফ্ৰুটটো মানে কঁঠালটো। তো সেইপিনৰ পৰা মানে বাহিৰৰ দেশত আপোনাৰ বৰ্তমান বেছিকৈ আমদানি হৈছে। তো ঠিকে আছে, ভাৰতীয় ইকনমি বাঢ়িব। আৰু কি আৰু যোনবিলাক কঁঠালৰ খেতি কৰিছিলে তেওঁলোকৰ মানে সেইটো অঞ্চলত, তো তেওঁলোকৰ লাভালাভ হ'ব। এক হিচাপে ভালেই কৰিছে, এক হিচাপে ভাল হৈছে যোনখিনিয়ে কৰিছে। তো সিমানে কথা, যাতে ওপৰত এইটো চাই যাতে আপোনালোকে কঁঠাল এসোপামান খাব আৰম্ভ কৰি নিদিব, সেইটো নহয়। সিমানে আৰু ধন্যবাদ। এইটো কওঁ বুলি কি আপোনাৰ এনেই খজুৱতি উঠিছিল গাত, সেইকাৰণে ভিডিঅ'টাকে বনাই দিলোঁ। ধন্যবাদ।